নমস্কাৰ, মোৰ নাম Basumatary। মই হল MRM মেমৰিয়েল হস্পিটাল এক্সটেনশন ব্ৰাঞ্চ গোসাইগাঁও একাউণ্ট ডিপাৰ্টমেণ্টত কাম কৰা এজন ষ্টাফ। সো মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজিকালি আমি ট্ৰিটমেণ্টৰ কাৰণে বেলেগ বেলেগ জায়গাত যাবলগীয়া হয়, বা যদি আমি আজি এটা sonography কৰিবৰ কাৰণে বা এটা এক্সৰে কৰিবৰ কাৰণে যদি বেংগল নহলে কোকৰাঝাৰ নহলে বঙাইগাঁও যদি যাব লগা হয়, তেনেহলে আপোনাৰ এইটো গাড়ীৰ খৰচৰ কথা আহে। গাড়ীৰ খৰচ যদি আপুনি 1500 টকা বা 2000 টকা দি আপুনি গাড়ী ভাড়া লৈ এখন টেষ্টৰ কাৰণে আপুনি কোচবিহাৰ বা আপোনাৰ কোকৰাঝাৰত যাব লগা হয়, তেনেহলে মানে এই টকাটো যদি আপুনি সেভ কৰি আমাৰ ইয়াত গোসাইগাঁও MRM হস্পিটালত যদি আপুনি আহি কৰে, তেনেহলে আপোনাৰ কাৰণে বহুত ভাগ্যৱানজনক আৰু বহুত লাভনীয় হ'ব। সেইটো কাৰণে মই আশা কৰোঁ। আৰু আমাৰ ইয়াত গোসাইগাঁও MRM হস্পিটালত কি ফেচিলিটিছ আছে বা কি চিকিৎসা কৰা হয়, এইটো আমি আপোনালোকক শ্বৰ্টলি জনাই দি আছোঁ। যিকোনো ধৰণৰ বেমাৰৰ কাৰণে আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰি আছে এতিয়া প্ৰেজেণ্ট ডক্টৰ আপোনাৰ ডক্টৰ RS ব্ৰহ্ম MD কোকৰাঝাৰ MRMৰ পৰা আহে প্ৰতি দেওবাৰে। আৰু ইয়াৰ লগত আপোনাৰ ডক্টৰ দিগন্ত বডো জেনেৰেল চাৰ্জাৰী, এইটো আপোনাৰ প্ৰতি ৰবিবাৰ 12টাৰ পিছত আপুনি এভেইলেবল পাই যাব। আৰু ডক্টৰ Basumatary গাইনকলজি, এইটো মানে আপোনাৰ গাইনো মানে কি বেছি মানে এতিয়া সবে জানে, কিন্তু তথাপিও গাঁৱৰ যিমানখিনি মানুহ আছে এইটো মানে বেছিভাগে নাজানে। জানিব পাৰে, তথাপিও আপোনাৰ 50% জানে আৰু 50%ও নাজানে। সেইটো কাৰণে ক'ব বিচাৰিছোঁ মই, যিমানখিনি গাইনো সমস্যা মানে মহিলা মানুহৰ সমস্যা, এইটো সমাধানৰ কাৰণে আমাৰ ডক্টৰ Basumatary লগত আহি শনিবাৰ দিনা আপোনালোকে কনচাল্টেশ্যন কৰিব পাৰিব। আৰু নানান ধৰণৰ ব্লাড টেষ্টো কৰিব পাৰিব আপুনি। তাৰপিছত আপোনাৰ ৰিচেণ্টলি যোৱাকালিৰ পৰা আমি এক্সৰে মেচিনটো ছেট আপ কৰিলোঁ, আৰু আজিৰ পৰা আমি এক্সৰেটো আৰম্ভ কৰিম। আৰু শিশু ৰোগ বিশেষজ্ঞৰ কাৰণে আপোনাৰ ডক্টৰ চৌধুৰী চাইল্ড স্পেচিয়েলিষ্ট আছে, এইটো প্ৰতি দেওবাৰে আহে। আৰু ডক্টৰ পল্লৱী দাস ENT নাক কাণ গলৰ ডক্টৰ। তাৰপিছত আপোনাৰ আছে কোকৰাঝাৰ মেডিকেল এটা উইথ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটাল। তাৰপিছত ডক্টৰ মনালী সাহা ডেণ্টেল চাৰ্জন। তাৰপিছত আপোনাৰ আছে ডক্টৰ নিভা ৰয় ডেণ্টেল চাৰ্জন। আৰু আছে OD অনিৰ্বাণ দাস, এইটো আপোনাৰ চকুৰ বিশেষজ্ঞ। আৰু হ'ল আপোনাৰ ডক্টৰ বি নন্দী, এইটো আপোনাৰ যিমানখিনি গেছৰ সমস্যা আছে বা যিমানখিনি গেছ হয় ভুক্তভোগী আছে, সিহঁতে ডক্টৰ বি নন্দীৰ লগত কনচাল্টেশ্যন কৰিব পাৰিব। লগত হৈছে আপোনাৰ স্কিন সমস্যাবোৰ আপোনাৰ যদি ভাল কৰিব লগা হয়, তেনেহ'লে আমি বেংগলত যাব লগা হয়, গুৱাহাটীত যাব লগা হয়। মানে ওচৰ চুবুৰীয়াত আমি স্কিন ডক্টৰবিলাক পোৱাটো বহুত টান। সেইটো কাৰণে আমাৰ MRM মেমৰিয়েল গোসাইগাঁও হস্পিটাল এক্সটেনশ্যন ব্ৰাঞ্চত এই ডাক্তৰখন প্ৰভাইড দি আছে। যদি আপুনি আহি আমাৰ এই MRM মেমৰিয়েল হস্পিটাল এক্সটেনশ্যন ব্ৰাঞ্চত আহি আপোনাৰ ৰোগবোৰ চিকিৎসাৰ কাৰণে আপুনি কনচাল্টেশ্যন কৰিব পাৰিব। সেইটোৱে ৰাইজবাসীসকলৰ মোৰ পৰা বিশেষ অনুৰোধ জনালোঁ। কণ্টেক্ট নাম্বাৰৰ কাৰণে আমি প্ৰভাইড কৰি দিছোঁ। মোবাইল নম্বৰ হৈছে 9864613108। এই নম্বৰত যদি আপুনি যোগাযোগ কৰে, তেনেহ'লে গোটেইখিনি আপোনাৰ কি সমস্যা হৈছে, কি সমস্যা হোৱা নাই, এইটো জনাই পিনি আপুনি নিজৰ সমস্যাৰ সমাধানটো আপুনি পাব পাৰিব। আৰু মই আকৌ এবাৰ জনাই দি আছোঁ মোবাইল নম্বৰটো 986461। आरो जोङो दानो जोंनि हस्पिटालनि बारै जोङो बुंनो थांगोन। जोंनि हस्पिटालाव मा फेसिलिटिसफोर दङ एबा मा फाहामथाय होनाय जायो आरो मा खेत्रआव मा खारनाव जोङो बे हस्पिटालखौ खुलिनाय जादों। जोङो बुंनो थाङोबा जोंना गामिफ्रावबो गोबां जोंना पेसेन्टफोर थायो, गोबां सैसोनानै थायो। खिन्थु मा खालामो, गासैबो पेसेन्टफ्रा माने बांसिन बेंगलाव थाङो बा गोजान जायगायाव थाङो। जुदि बेंगलाव जुदि गारि भारा लानानै जुदि थांनांगौ जायोब्ला, गंसे गारि भाराखौ लानो थाखाय दिनैनि मार्केटाव जों नायनो हमोबा मिनिमाम 2000 नांगौ जोंनो आलिपुर कचबिहारसिम थांनोब्ला। दा जोङो बेखौनो पाब्लिकफोरनि सेफटिनि थाखाय, पाब्लिकफ्रा जाहाथे खरस एसेयावनो फाहामथायखौ लानो हायो, बिनि थाखाय जोङो बे उद्देश्ययै क'क्राझार MRM मेमरियेल हस्पिटालखौ जोंनि मेम सेवलुरि महिलारिया गोसाइगावआव एक्सटेनसन ब्रान्च हिसाबै जों पाब्लिकफोरनि थाखाय खुलिनानै होनाय जादों।
जे बेयावहाय फेसिलिटिसफ्रा जागोन जों आल्ट्रासनोग्राफि जागोन प्रत्येक सुनिबारावहाय आरो ब्लाड टेस्ट गासैबो रोखोमनि बेयाव खालामजोबनाय जायो आरो रिसेन्टलि जोङो मैयासो एक्सरे मेसिन सोबावबाय मानो होनोबा जों एक्सरे जुदि खालामनोब्ला जोङो बेंगल खारनांगौ जायो एबा क'क्राझारावबो थांनांगौ जायो नाथाय जोंना क'क्राझार थांनांगौ जेसेबांनाखि रां थाङो बेखौ जोङो दोननानैनो बे रांजोंनो जोङो जोंनि गसाइगाव MRM आवहाय खालामफैनो हागोन दा बेखौनो पाब्लिकफोरनि सिगां जों मोनसे मिथिहोनो सानदों आरो जोंनि हस्पिटालावहाय माने क्वालिफाइड डक्टर्सफोर दङ आरो बेफोरो जाहैबाय गासिबो स्पेसियालिस्ट डक्टर जेरै जोङो बुंनो थाङोब्ला मेडिसिन स्पेसियालिस्ट डक्टर RS ब्रह्म MD आरो बेजों लोगोसे डक्टर दिगन्त बड' जेनेरेल सार्जन आरो बेजों लोगोसे जोंहा दंबावो डक्टर जिलि बसुमतारी गायनकलजि माने हिन्जावफोरनि समस्या जेसेबांनाखि समस्याफोर दङ बे समस्याफोरखौ हिन्जावफोरनि थाखाय जोङो सासे फिमेल्स डक्टर जों प्रभाइड खालामनानै होदों आरो नेक्स्टआव दङ जोंहा डक्टर A चौधुरी डक्टर A चौधुरीया जाहैबाय जोंना उन्दैफोरनि थाखाय आरोखि ना चाइल्ड स्पेसियालिस्ट माने दा गोबांथार पाब्लिकफ्रानो जोंनाव मिथियै अनेक मानसि दङ अनेक रोखोमनि जेन'बा उन्दैफ्रा जुदि लोमजायोब्ला सोर डाक्टारखौ देखायनांगौ बबे डाक्टारखौ देखायनांगौ माने मोजां लामाजों गाइडेन्स होनो हाया थ' बेनिखायनो उन्दैफोरनि डाक्टार दंखायो चाइल्ड स्पेसियालिस्ट आरो गारमा गाज्रि जायोब्ला खोमा गाज्रि जायोब्ला गन्थं गाज्रि जायोब्ला जों सोर डाक्टारनो देखायनांगौ जों ENT डक्टरनो देखायनांगौ थ' मा जोंनाव पार्ट टाइपनि रोखोम टाइपनि स्पेसियालिस्ट डक्टरफोर दङ आरो जोंहा स्किन स्पेसियालिस्ट दङ डक्टर A धाम कचबिहारनिफ्राय फैयो बियो आरो डक्टर गौतम सरकार कलकातानिफ्राय फैयो बियो आरो बेजों लोगोसे जोंहा दङ मेगननि थाखाय फाहामथाय होनाय जायो आरो बिनि गेजेराव जोंहा डेन्टेल OPD आरो OTबो जायो जोंहा हाथाइ बखनाय एबा हाथाइ सानाय हाथाइनि गासैबो रोखोमनि ट्रिटमेन्टआ बाहाय जाजोबो आरो बियो डेलि मोननो हागोन नोंथांमोना आरो जोंना एक्सरे मेसिनखौ रिसेन्टलि जों मैयानिफ्राय बसायबाय आसा खालामो गासैबो रायजो राजाफ्रा फैनानै जोंनि बे MRM मेम'रियेल हस्पिटाल एक्सटेनसन ब्रान्चनि लांगोनायाव फैनानै बे खम बेसेनावनो फाहामथायखौ लाफैनो हागोन होननानै आसा खालामनाय थाबाय